ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো খবৰ ভাল আৰু খবৰ ভাল কিয় নহ'ব গাইজ আজি হ'ল কৃষ্ণ জন্মাষ্টমী আৰু সকলোকে দিনৰ মূৰত মোক দেখা পাব ন তাৰ মুখখনৰ অৱস্থা চাওকচোন আৰু সকলোকে কৃষ্ণৰ জন্মাষ্টমীৰ বহুত শুভেচ্ছা জনালোঁ আৰু কৃষ্ণই সকলোৰে ভাল কৰক তাকে আশা কৰিলোঁ আৰু সকলোৰে দিনবোৰ ভাল হওক তাকে আশা কৰিলোঁ আৰু গাইজ আৰু আপোনালোকেতো জানেই মই হ'ল ডাঙৰ কৃষ্ণ ভক্ত নাজানে যদি মই কৈ দিওঁ আমাৰ ইয়াত আছে ৰায়পাটত গৰখীয়া সত্ৰ কৃষ্ণৰ মন্দিৰ হয় তো ওচৰত আমাৰ তেনেকুৱা নায়েই আৰু কৃষ্ণৰ তাতেই আছে মানে আমাৰ গাঁওখন বেলেগ আৰু মানে গৰখীয়া সত্ৰ বুলি কয় তো তালৈকে যাম বেছি দূৰো নহয় বেছি ওচৰো নহয় তো মই যাম বুলি ইমান যে মানে মন আছিল নহয় তো ভাবি ময়ে ওলাইছোঁ আৰু ঘৰৰ মানুহক তো বাইদেউ যাব ভাইটি যাব আৰু মই টিউশ্যন কৰাম বৌ এটা যাব আৰু এনেকৈ ওচৰে পাজৰে কেইটামান আমি এনেকৈ যাম আৰু গাইজ তো আপোনালোকক দেখুৱাম সকলোখিনি আপোনালোকে ব্লগটো শেষলৈ চাই থাকিব গাইজ এতিয়া ওলালোঁ ই ৰিক্সা আহি বাটত ৰখি আছে এয়া আমি ঘৰৰ পৰা ওলাই দিলোঁ টমটমত দেখা পাইছে বহুতখিনি মানুহ আছোঁ আমি এতিয়া আমি গৰখীয়া সত্ৰলৈ পুৰা যাত্ৰা আৰম্ভ কৰিলোঁ এয়া বৌ বাইদেউ ধুনু আৰু গাইজ এইফালেও আছে আৰু আগতো আছে তো তাত গৈ ভালকৈ দেখুৱাম দিয়ক আপোনালোকক এতিয়া আমি গৰখীয়া সত্ৰ পালোৱে আৰু গাইজ ওচৰ পাইছোঁ এইটো পুখুৰী যে দেখা পাইছে ডাঙৰ এইটো সত্ৰৰে মানে পুখুৰী হয় ৰাইজৰ আৰু প্ৰাকৃতিক পৰিৱেশে ভৰপূৰ ৰাস্তাটো চাওকচোন ইমান ভাল লাগিছে চাৰিওফালে গছ গছনি মানে খুব ভাল লাগে ইয়াতে আহি গাইজ এতিয়া আমি আহি পালোঁ গৰখীয়া সত্ৰ তো গেটেৰে জাষ্ট সোমালোঁ আৰু এয়া আমাৰ ওচৰৰ খুৰীমা হাই কৈ দে হাই তাৰপিছত আমাৰ এইফালে আছে বৌ তাৰপিছত মই টিউশ্যন কৰা ষ্টুডেণ্ট আমাৰ বাইদেউ ভাইটি ভাল লাগিছে টিকলাকেইটা আগে যাই আছে মই টিউশ্যন কৰা তো এতিয়া মন্দিৰ আহি পালোঁহে চাকি বন্তি জ্বলাওঁ আৰু এয়া কৃষ্ণক চিন্তা কৰি মন্দিৰত প্ৰৱেশ কৰিলোঁ আৰু জগতৰ সকলোতকৈ সুন্দৰটো কৃষ্ণয়ে হয় মই কৃষ্ণক বহুত বেছি ভাল পাওঁ গাইজ মনৰ পৰাই আৰু মানে আৰু মোৰ বৃন্দাবন যোৱাৰ বহুত আশা আছে নাজানো জীৱনত পাওঁ নে নাপাওঁ যাব এতিয়া আমি যুগৰ যাঠি কৰি লওঁ আৰু আমাৰ যোগাৰ যাঠি হৈ গ'ল ইয়াতে সকলোৱে নৈবেদ্য পাতিবৰ কাৰণে আহিছে আৰু এয়া বৌয়ে গাখীৰ ঢালি আছে ময়ো অকণমান গাখীৰ ঢালিলোঁ বেলেগে ঢালা নাই কাৰণ ঢালিব নিদিয়ে তথাপি আমি আনিছিলোঁ যিহেতু অলপ ঢালিলোঁ আমি নাজানো তো তাৰ কাৰণে ইয়াত বৌয়ে সেৱা কৰি আছে সিহঁতে চাকি বন্তি জ্বলাই আছে ময়ো জ্বলাম বাৰু আমি এয়া গৰখীয়া সত্ৰ বুলি কয় এইখন ৰায়পাট গাঁৱত মানে এইখন সত্ৰ আছে আৰু কি জানেনে যি মন্দিৰে নহওক ন এইটো মন্দিৰে হওক বা বেলেগ মন্দিৰে হওক মন্দিৰ বুলি ক'লে এটা আচৰিত ধৰণৰ মানে শান্তি পোৱা যায় মন্দিৰত আহিলে মনটো পবিত্ৰ হৈ যায় ন সকলোৰে নিশ্চয় আৰু এতিয়া আমি চাকি জ্বলাই ইয়াতে বহি আছোঁ বহিব পৰা ধুনীয়া ব্যৱস্থা আছে ইয়াত এতিয়া আমি সকলোৱে বহি আছোঁ কেনে লাগিছে কেনে লাগিছে ভাল লাগিছে ষ্টুডেণ্ট মোৰ টিউশ্যন কৰা সেইটো এটা দাঙি আছে তো আমি সকলোৱে এতিয়া বহি ল'লোঁ আৰু এইফালেও আছে আমাৰ খুৰীমাই তো এয়া মন্দিৰটো ইফালৰ পৰাই ধুনীয়া দেখা আহিছে তো মন্দিৰৰ পৰা আমি আহিলোঁ টিকলি আৰু মই আপোনালোকক এইফালে দেখুৱাব এইটো হ'ল গোটেই বাউণ্ডেৰী গাইজ কিমান ডাঙৰ ইয়াতে গছ আছে আমৰ গছ জামৰ গছ এইবিলাক চব জামৰ গছ কিন্তু এইবিলাক আৰ্টিফিচিয়েলকৈ সজাই দিছে কিন্তু এইবিলাক গোটেই ফুল আছিল এইবিলাকতো ফুল আছিল এতিয়া মৰি গ'ল বৰ ধুনীয়া দেখি অষ্টপহৰৰ টাইমত এইবিলাকত চব মানে লাইট চাইট দি দিয়ে ইয়াতে ফুল ৰুই দিয়ে বৰ ভাল লাগে আৰু মানে কাহিনীটোতো কৈছোঁৱেই আপোনালোকক কেনেকৈ মন্দিৰটো হ'ল আৰু এই সত্ৰখন কেনেকৈ হ'ল মানে আপোনালোকৰ যদি জানিব মন আছে মই যোৱাবাৰ এটা ভিডিঅ' কৰিছোঁ সেইটো ভিডিঅ' গৈ মোৰ চেনেলত আপোনালোকে চাব তেতিয়া তাত ধুনীয়াকৈ পুৰো ভিডিঅ' কাহিনীটো কৰিছে আৰু ময়ো ভালকৈ কৈছোঁ আপোনালোকে নিশ্চয় তাত বুজি পাব তাত গৈ আপোনালোকে চাব বুলি আশা কৰিলোঁ বহুত বিশ্বাস কৰে আমাৰ ইয়াৰ অঞ্চলৰ মানুহবিলাকে তো বহুত ভাল লাগে ইয়াতে আহিলে মনটো একেবাৰে পবিত্ৰ লাগি যায় ন দেখিলে ভাল লাগিছে নাই আৰু ইয়াতে হেৰি হয় ন অন্নপ্ৰসন্ন চব হয় আৰু মানে অন্নপ্ৰসন্ন বিয়া বাৰ্থডে সকলো পাতিব পাৰি ইয়াতে ভিতৰত গুচি আহিলোঁ ভিতৰত সোমাই আহিলোঁ আৰু মানে ভাবিছিলোঁ সোমাব নোৱাৰি কিন্তু সোমাব পাৰি চাওকচোন ধুনীয়া আৰু চবতে ফুল আছিল কিন্তু এতিয়া আকৌ মানে মাটি চহাই দিলে হয়তো আকৌ নতুনকৈ লগাব নেকি কিন্তু অলপ চলপ আছে ফুল
আৰু ইয়াত মানে পুৰা বৃন্দাবনত থিমটো কৰিছে, মৰা চৰাই আছে, গৰু আছে, তাৰেপিছত কৃষ্ণই বাঢ়ি বজাই আছে। চাওকচোন কি মৰম লগা হৈছে, আহিলোঁ ভিতৰত। চোন কি মৰম মৰম লগা ফুল গাইছ, এইবিলাক ফুল এইবিলাক। ইয়াত কৃষ্ণ প্ৰভু চাওকচোন বাঢ়ি বজাই আছে, ইয়াত গৰুবিলাক আছে। আৰু আমি সেৱা চেৱা কৰি ল'লোঁ, এতিয়া প্ৰসাদ ভাঙিব গৈছে আৰু লাহে লাহে মানুহ বহুত আহিব ধৰিছে। নতুন পাৰ্টি আহিছে পুৰা। আৰু এয়া প্ৰাণজিত গাইছ ভাইটিৰ লোক, মই ইয়াতে বহি আছোঁ। ঘৰ তাতে পিছফালে ঘৰ। চাহ খাব মাত কলিহে মাতে, ইমান ওচৰক লাগি আহিছোঁ ঘৰৰ চাহ এটা খাব নহওঁতে আকৌ নহয় দে, এই বনে হ'লেও খাম যদি মাতে আৰু এতিয়া আমাৰ ইয়াতে প্ৰসাদ বিতৰণ চলি আছে গাইছ। এয়া প্ৰসাদ চসাদ খাই এতিয়া গৰখীয়া সত্ৰৰ পৰা ওলালোঁ।